নমস্কাৰ। ১ নম্বৰ প্ৰশ্ন, চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ধ্ৰুপদী নৃত্যৰ সংখ্যা। গ নম্বৰটো শুদ্ধ ৮ বিধ। ২ নম্বৰ, মহাবীৰ পূৰ্বতে জনাজাত আছিল। খ নম্বৰটো শুদ্ধ বৰ্ধমান। ৩ নম্বৰ, ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনী কোনে লিখিছিল? ক নম্বৰটো শুদ্ধ ৰাজসুন্দৰী দেৱীয়ে। ৪ নম্বৰ, চৰক সংহিতা কি গ্ৰন্থ? খ নম্বৰটো শুদ্ধ চিকিৎসাশাস্ত্ৰ। ৫ নম্বৰ, মোৰ সত্য অন্বেষণৰ কাহিনীৰ লেখক? গ নম্বৰটো শুদ্ধ মহাত্মা গান্ধী। ৬ নম্বৰ, সৰ্ববৃহৎ মহাদেশ কোনখন? ক নম্বৰটো শুদ্ধ এছিয়া। ৭ নম্বৰ, পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন? খ নম্বৰটো শুদ্ধ ছাহাৰা। ৮ নম্বৰ, নিম্নলিখিত কোনটো বাৰ্ষিক কাৰক? গ নম্বৰটো শুদ্ধ বৰষুণ। ৯ নম্বৰ, পৃথিৱীৰ উপৰিভাগ কিহেৰে পৰিপূৰ্ণ? ঘ নম্বৰটো শুদ্ধ মহাদেশ আৰু মহাসাগৰ। ১০ নম্বৰ, উচ্চভূমি অঞ্চলত নদীৰ গভীৰতা? খ নম্বৰটো শুদ্ধ প্ৰবল। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই ন'টিফিকেশ্যনটো অন কৰি ল'ব। ১১ নম্বৰ, ভৈয়াম অঞ্চলত নদীৰ গভীৰতা? গ নম্বৰটো শুদ্ধ সাৰ পাই। ১২ নম্বৰ, ঘৰ্ষণৰ যোগেদি ঘটা ক্ষয় প্ৰক্ৰিয়াক কি বোলে? ক নম্বৰটো শুদ্ধ অপঘৰ্ষণ। ১৩ নম্বৰ, ভাৰতৰ কিমান শতাংশ লোক কৃষিজীৱী? খ নম্বৰটো শুদ্ধ ৭০%। ১৪ নম্বৰ, উত্তৰ পূব ভাৰতৰ প্ৰৱেশ পথস্বৰূপ বুলিলে কি বুজা? গ নম্বৰটো শুদ্ধ ব্ৰহ্মপুত্ৰ উপত্যকা। ১৫ নম্বৰ, ভাৰতৰ সংসদৰ অংগ কেইটা? খ নম্বৰটো শুদ্ধ ৩টা। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। ১৬ নম্বৰ, কোনখন দেশত বিৰোধী দলৰ ভূমিকা যথেষ্ট? খ নম্বৰটো শুদ্ধ ইংলেণ্ড। ১৭ নম্বৰ, তলৰ কোনখন সাম্যবাদী ৰাষ্ট্ৰ? ঘ নম্বৰটো শুদ্ধ চীন। ১৮ নম্বৰ, ভাৰতৰ প্ৰথমটো বাওঁপন্থী দল কোনটো? ক নম্বৰটো শুদ্ধ ভাৰতীয় সাম্যবাদী দল। ১৯ নম্বৰ, অৰ্থবিজ্ঞানক সম্পদৰ বিজ্ঞান বুলি কোনে কৈছিল? খ নম্বৰটো শুদ্ধ আডাম স্মিথ। ২০ নম্বৰ, বেংক অৱ ভেনিচ ক'ত অৱস্থিত? গ নম্বৰটো শুদ্ধ ইটালী। ২১ নম্বৰ, সবাতোতকৈ পুৰণি কেন্দ্ৰীয় বেংক কি? খ নম্বৰটো শুদ্ধ ছুইডেনৰ ৰিক্স বেংক।
22 নম্বৰ অৰ্থনীতি শব্দটো কোনটো ভাষাৰ পৰা অনা হৈছে? ক নম্বৰটো শুদ্ধ গ্ৰীক। 23 নম্বৰ নিবনুৱাৰ সংখ্যা গণনা কৰে। গ নম্বৰটো শুদ্ধ NSSO। 24 নম্বৰ অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়ন কি? খ নম্বৰটো শুদ্ধ অংশ।